নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ পৰা ৰক্ষা। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। চলন্ত অৱস্থাতে ৰেলৰ পৰা বিচ্ছিন্ন হ'ল ডবা। নামনিলৈ গতি কৰি থাকোঁতে এই ভয়ংকৰ দুৰ্ঘটনা। সৰুপেটাত সংঘটিত হয় এই ভয়ংকৰ কাণ্ড। এই ঘটনাৰ ফলত আবদ্ধ হৈ পৰে বহু লোক। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, সাহাৰাত জমা থোৱা ধন কেনেকৈ ঘূৰাই পাব। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। আজিৰ পৰা ঘৰতে বহি লাভ কৰিব সাহাৰাত জমা থোৱা ধন। ৪৫ দিনৰ ভিতৰত সাহাৰাত জমা থোৱা ধন ঘূৰাই পাব গ্ৰাহকে। ধন ঘূৰাই পাবলৈ সাহাৰা ৰিফাণ্ড পৰ্টেলত কৰিব লাগিব আবেদন। মিচিউৰিটি হোৱাসকলে পৰ্টেলত নাম অন্তৰ্ভুক্ত কৰিব লাগিব। নাম অন্তৰ্ভুক্ত কৰাৰ ৩০ দিন পাছত আৰম্ভ হ'ব ভেৰিফিকেশ্যন প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ ৪৫ দিনৰ ভিতৰত বেংকযোগে লাভ কৰিব ধন। আজি দিল্লীত অমিত শ্বাহে মুকলি কৰিলে সাহাৰা ৰিফাণ্ড পৰ্টেল। এই পৰ্টেলৰ জৰিয়তে কোটি কোটি গ্ৰাহকক উভতাই দিয়া হ'ব সাহাৰাৰ ধন।